বিশ্ব পৰিৱেশ দিৱস উপলক্ষে হোজাই বন বিভাগৰ এক বিশেষ পদক্ষেপ। আজি হোজাই জিলাৰ বন বিভাগৰ সহযোগত হোজাই মইনাপুৰ বনাঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিশেষকৈ হাতী মানুহৰ যি সংঘাত, এই সংঘাত দূৰ কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত ল'বলৈ স্থিৰ কৰে হোজাই বন বিভাগে। ইক'ছিষ্টেম ৰিষ্টৰিঙৰ জৰিয়তে বিভিন্ন বনাঞ্চলত গছপুলি ৰোৱাৰ পৰিৱৰ্তেও হোজাই বিভিন্ন অঞ্চলত গছপুলি ৰূপায়ণ কৰাৰ পদক্ষেপ হাতত লয় হোজাই বন বিভাগে। আজি বিশ্ব পৰিৱেশ দিৱস হিচাপে আমি বিস্তৃত কাৰ্যসূচী হোজাই জিলাত আৰম্ভ কৰিছোঁ। আজি এইটো আমাৰ প্ৰথম কাৰ্যসূচী। ইয়াত আমি কুমৰাকাটা বন অঞ্চলত যিখিনি আমাৰ খালী ঠাই আছে, আমি চিন্তা কৰিছোঁ হাতী মানুহৰ সংঘাতটো দূৰ কৰাৰ কাৰণে। আৰু হাতী মানুহৰ সংঘাত দূৰ কৰিব লাগিলে আজি যিটো বিশ্ব পৰিৱেশৰ মেইন থিম, সেইটো হৈছে ইক'ছিষ্টেম ৰিষ্টৰিং, মানে প্ৰকৃতিক পৰিষ্কাৰ কৰিব লাগিব। আৰু আজিৰ যিটো সমাজ হৈছে, আমি COVID-19 কাৰণে আমি ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা হৈছোঁ। চব মানুহ এতিয়া আমি সুবিধা পাইছোঁ যে প্ৰকৃতিক পৰিষ্কাৰ কৰিব লাগিব। প্ৰকৃতিক পৰিষ্কাৰ কৰি ল'ব লাগিলে এই যিটো আমি আজি বিশ্ব পৰিৱেশত আজি ড্ৰাইভ লৈছোঁ, এটা প্লেণ্টেশ্যন, আমি সকলোকে অনুৰোধ জনাইছোঁ প্ৰত্যেকে যেন ইয়াত একোটাকৈ গছপুলি লগাই আৰু হাতী মানুহৰ সংঘাতটো দূৰ কৰে। হাতী মানুহৰ সংঘাত দূৰ কৰাৰ কাৰণে আমি ঔটেঙা লগাইছোঁ, বহেৰা লগাইছোঁ, কলগছ লগাম। আৰু মই ইয়াৰ সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ ইয়াত তেওঁলোকে যাতে গছপুলিখিনি ৰক্ষণাবেক্ষণত সহায় সহযোগিতা আগবঢ়ায়। এইবাৰ বিশ্ব পৰিৱেশ দিৱসত মানে আপোনালোকে কিমান হাজাৰ গছপুলি ৰোৱাৰ পদক্ষেপ লৈছে? আমি আমাৰ বিশ্ব পৰিৱেশ দিৱসত এই আমাৰ পৰা 10,000 পুলি আৰু পদক্ষেপ লৈছোঁ। এতিয়া আমি প্ৰত্যেক স্কুলত 3খনমান স্কুলতো আৰম্ভ কৰিছোঁ আৰু লামডিঙতো আৰম্ভ কৰিছোঁ। তাৰপিছত লংকাটো এনেকৈ আৰম্ভ, ইয়াতে আমাৰ 3-4খনমান আছে। ইয়াৰ পিছত আমি উপায়ুক্ত কাৰ্যালয় লৈ যাম, তাতো গছপুলি লগোৱা পদক্ষেপ আৰম্ভ কৰিছোঁ। আৰু গছপুলিৰ লগতে ডিষ্ট্ৰিবিউশ্যনৰ আমি এটা অনুতাপ ৰাখিছোঁ। আমাৰ হোজাই হেডকোৱাৰ্টাৰত ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ব্যৱস্থা কৰিছোঁ। কোনোবাই যদি সদায় ব্যক্তিয়ে লগাব বিচাৰে ফ্ৰী চিডলিং লৈ তাত ডিষ্ট্ৰিবিউশ্যন কৰিব পাৰিব। হোজাইৰ পৰা আৰিফ হুছেইনৰ সহযোগত প্ৰেমেন্দ্ৰ মিশ্ৰাৰ প্ৰতিবেদন NDA 24/7।